নমস্কাৰ আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম যেহেতু এতিয়া গৰম দিন পালেহি আৰু আমি গৰম দিনত ছাগলীক কেনেকৈ যত্নত ৰাখিব লাগে এই বিষয়ে আজি আলোচনা কৰিম কাৰণ যদি আমি ছাগলীক ভালদৰে গৰম দিনত যত্ন নলওঁ হয়তো ছাগলীবিলাকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বা ছাগলীৰ হিট ষ্ট্ৰোক হৈ পিনে ছাগলীৰ কেতিয়াবা মৃত্যু মুখতো পৰিব পাৰে এই বিষয়ে আজি আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব গৰম দিনত আমি প্ৰথমতে গঁৰালৰ পৰা আৰম্ভ কৰোঁ যেহেতু ছাগলীবিলাকক আমি চাংঘৰ বা মাটিৰ ঘৰত বা যাৰ যেনেকৈ যি সুবিধা হয় আমি তেনেকুৱা গঁৰালত ছাগলীবিলাকক ৰাখোঁ গঁৰালটো সাধাৰণতে এনেকুৱা অৱস্থাত থাকিব লাগে যাতে বতাহ ধুনীয়াকৈ অহা যোৱা চলাচল কৰিব পাৰে ধুনীয়াকৈ বতাহ সোমাই ওলাই যাব পাৰে আৰু ৰুমটো সদায় ঠাণ্ডা হৈ থাকে আৰু যদি অতিপাত গৰম হয় গঁৰালত আমি পৰাপক্ষত ফেনৰ ব্যৱস্থাও কৰিব লাগে আৰু কি হয় গৰম দিনত মহৰ উৎপাত খুব বাঢ়ি যায় যিহেতু মহৰ কামোৰত ছাগলীবিলাকে ৰাতি ভালদৰে শুবলৈ নাপালে সিহঁতৰ স্বাস্থ্যৰ অৱনতি ঘটে সেইবাবে মহৰ পৰা ছাগলীখিনিক বচাই ৰাখিব লাগে সেইকাৰণে আমি গঁৰালত ধৰক কেতিয়াবা কিবা কীটনাশক ঔষধ স্প্ৰে কৰিব লাগে যাতে মহ মাখি নাহে আৰু পৰাপক্ষত সন্ধিয়াৰ সময়ত এবাৰ ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু সকলোতকৈ বেষ্ট হয় আঁঠুৱাৰ যিটো নেট মস্কিটো নেট সেইটো ব্যৱহাৰ কৰিব লাগে গঁৰালত যাতে মহ সোমাব নোৱাৰে আৰু ছাগলীখিনিয়ে ধুনীয়াকৈ থাকিব পাৰে তাৰপিছত যেতিয়া ৰাতিপুৱা হয় আজিকালিতো গৰম দিনত কি হয় ৰাতিপুৱা ভাগৰ পৰা সূৰ্যটো ওলাই অতি সোনকালে আৰু দুপৰীয়া ভাগত তাপমাত্ৰা অতি বাঢ়ি যায় সেইবাবে আমি কি কৰিব লাগে যদি আমি গ্ৰেজিং পদ্ধতিত ৰাখোঁ বা আমি যিটো চৰিবলৈ যাব দিওঁ ছাগলীবিলাকক ৰাতিপুৱা যিমান পাৰোঁ সোনকালে ছাগলীবিলাকক গঁৰালৰ পৰা উলিয়াই চৰিব যাব দিব লাগে আৰু গঁৰালৰ পৰা উলিয়াই প্ৰথমতে চৰিব যাব দিয়াৰ আগতেই যদি আমি পানীৰ এটা স্প্ৰে কৰি দিওঁ ছাগলীবিলাকক যিটো আমি সাধাৰণতে ছাগলীক গা ধোৱাটো খুব কমেই হয় যদি ছাগলীক আমি সদায় গৰম দিনত পানীৰ স্প্ৰে কৰি দিওঁ অলপ তেতিয়া ছাগলীবিলাকৰ হিটৰ পৰা বহুত ৰক্ষা পৰে আৰু ৰাতিপুৱা সোনকালে ছাগলীবিলাকক গঁৰালৰ পৰা উলিয়াই চৰিবলৈ যাবলৈ দিব লাগে তাৰপৰা ৰাতিপুৱা ওলাই যোৱাৰ পিছত 10-11মান বজাত ছাগলীবিলাকক পৰাপক্ষত আকৌ ঘৰলৈ লৈ আনিব লাগে কাৰণ 11-12মান বজাৰ পৰা ৰ'দৰ তাপ খুব বাঢ়ি যায় সেই সময়ত ছাগলীবিলাকক বাহিৰত থাকিব দিব নালাগে আৰু ঘৰলৈ আনি ছাঁ জেগাত বা গছৰ তলত য'ত ঠাণ্ডা জেগা হয় তেনেকুৱা জেগাত ছাগলীবিলাকক থাকিব দিব লাগে আৰু ঘৰলৈ আনি ছাগলীবিলাকক পানী বিশুদ্ধ একদম খোৱা পানী একদম চফা ঠাণ্ডা পৰিষ্কাৰ পানী দিব লাগে আৰু ছাগলীবিলাকে যদি পানী খায় তেতিয়া গাৰ তাপমাত্ৰাটো কমিব আৰু ছাগলীবিলাক সুস্থ থাকিব আৰু যদি ছাগলীয়ে পানী নাখায় ছাগলীৰ পানীৰ লগত কি ব্যৱহাৰ মিক্স কৰিলে মানে ছাগলীবিলাকে পানী খাব সেই বিষয়ে এটা বেলেগকৈ ভিডিঅ' বনাম সেইটো আপোনালোকে চাব ছাগলীবিলাকক গৰম দিনত পানী খোৱাৰ ব্যৱস্থাটো ভালদৰে কৰিব লাগে তাৰপিছত আৰু গৰম দিনত আমি কি কৰিব লাগে বেছিভাগ সেউজীয়া গছৰ পাত ঘাঁহ বন আদি এইবিলাক দানা হিচাপে ব্যৱহাৰ কৰিব লাগে তেতিয়া কি হয় সেউজীয়া ঘাঁহ গছৰ পাতবিলাকত পানীৰ পৰিমাণ থাকে খালে ছাগলীবিলাকৰ পানীৰ অভাৱ দূৰ হ'ব আৰু ছাগলীবিলাক সুস্থ থাকিব বডিত হিট নহ'ব আৰু যেনেকৈ আমি বেছিভাগে কি হয় ষ্টল ফিডত ৰাখিলে বহুত ধৰণৰ যেনেকৈ শুকান দানা আমি ব্যৱহাৰ কৰোঁ যিবোৰ দানা অতিপাত গৰম হয় যেনেকৈ আমি আজৱাইন বাজৰা মেথি গুড় হালধি এইবিলাকৰ ব্যৱহাৰ কম কৰিব লাগে যাতে বডিত টেম্পাৰেচাৰ নাবাঢ়ে এইবিলাক বস্তু সাধাৰণতে গৰম হয় এনেকুৱা বস্তু আমি ব্যৱহাৰটো কম কৰিব লাগে আৰু বডি ঠাণ্ডা ৰাখিবৰ কাৰণে সেউজীয়া শাক ঘাঁহ বন পাত আৰু এনেকুৱা ধৰণৰ এই বস্তুবোৰ ব্যৱহাৰ কৰিব লাগে আৰু ডিহাইড্ৰেশ্যন যাতে নহয় সেইটো কাৰণে পানীটো আমি খুব খুৱাব লাগে আৰু পিছবেলা কি কৰিব লাগে আমি ধৰক 4টামান বজাত যেতিয়া বেলিটো অলপ কমে তেতিয়া ছাগলীবিলাকক পুনৰ এৰি দিব লাগে কাৰণ 6টামান বজালৈকে আন্ধাৰ নহয় তেতিয়ালৈ আকৌ এবাৰ ছাগলীবিলাকক চৰিবলৈ যাব দিব লাগে আৰু যিবোৰ ষ্টল ফিডত ৰখা হয় ঘৰত সেইবিলাক ছাগলীক সদায় গছৰ তলত ছাঁ জেগাত ৰাখিব লাগে মানে আপোনাৰ গঁৰালৰ পৰা উলিয়াই তেতিয়া কি হয় ছাগলীবিলাক ঠাণ্ডাত থাকিব বা থাকিলে সুস্থ হৈ থাকিব আৰু দিনৰ ভাগত ষ্টল ফিডত ৰখা ছাগলীক শুকান দানা ব্যৱহাৰটো কম কৰিব লাগে শুকান দানা পৰাপক্ষত সন্ধিয়াৰ সময়তে দিব লাগে আৰু দিনৰ ভাগত
সেউজীয়া ঘাঁহ বন পাত আদি এইবিলাক ষ্টল ভিতৰত ৰখা ছাগলীবিলাকক দিব লাগে। গৰম দিন হোৱাৰ লগে লগে ছাগলীবিলাকক ডিৱাৰ্মিং কৰি ল'ব লাগে আৰু ডিৱাৰ্মিং কৰাৰ লগতে আমি লিভাৰ টনিকটো ছাগলীক দিব লাগে। লিভাৰ টনিক দিলে কি হয়, ছাগলীৰ লিভাৰ সুস্থ হয়। সুস্থ হ'লে ছাগলীৰ ভোক বাঢ়িব। ভোক বাঢ়িলে ছাগলীয়ে খোৱা বোৱা ধুনীয়াকৈ কৰিব। গৰম পৰিলে খোৱা বোৱা বন্ধ কৰি দিয়ে। বেছিভাগ ছাগলীয়ে খাব নিবিচাৰে, তেতিয়া স্বাস্থ্যৰ অৱনতি ঘটে। অতিপাত গৰম হ'লে আৰু ছাগলীৰ গাত গৰম সোমাই গ'লে ছাগলীক হিট ষ্ট্ৰেছৰ পৰা হিট ষ্ট্ৰ'ক হৈ ছাগলীৰ মৃত্যুৰ মুখত পৰিব পাৰে। সেইকাৰণে এনেধৰণৰ ব্যৱস্থাবোৰ কৰিব লাগে।